নমস্কাৰ মই জয়ন্ত আজি আমাৰ সামাজিক আশীৰ্বাদ চিল্ক হাউচৰ ফেচবুক পেজৰ জৰিয়তে আৰু ইউটিউব চেনেলত যদি চাই আছে ইউটিউবৰ জৰিয়তে আপোনালোকক মৰম লগা কিছুমান হেণ্ডলুম পিয়'ৰ নুনি কটন বা নুনি কটন বা ছেমি নুনি দেখাম কেনেকুৱা লাগিছে ক'ব কাপোৰকেইযোৰ বৰ মৰম লগা আহিছে আমাৰ পুৰা হেণ্ডলুম হয় ভাবিলে আপোনালোকক ভিডিঅ' কৰি দেখাওঁ মই ষ্টেটাছত দিছিলোঁ তথাপিও আপোনালোকক ভিডিঅ' কৰি দেখালে আপোনাক একচুৱেল ধৰিব পাৰিব বহুতে সুধি আছিলে প্ৰাইচ কিমান এইকেইযোৰৰ প্ৰাইচ হ'ব 2200 টকা 2200 আৰু শ্বিপিং চাৰ্জেছ এক্সট্ৰা হ'ব শ্বিপিং চাৰ্জেছ এক্সট্ৰা হ'ব পুৰা মিনা ৱৰ্ক কৰা আছে দেখিছেনে কাপোৰযোৰ আছে পিষ্টেল ব্লু বা একোৱা ব্লু তাত পাৰ্পল গোটা আছে য়েল্ল' ফুল আছে আৰু ইয়াৰ যিটো মিনা আছে হালধীয়াত আপোনাৰ পাৰ্পল মিনা আছে আৰু পাৰ্পলত হালধীয়া মিনা ৱৰ্ক কৰা আছে বহুত ধুনীয়া হয় চাইড পাৰিকেইটাও আছে ব্লাউজ পিচ এভেইলেবল থাকিব মূল্য 2200 টকাত আপোনালোকে ল'ব পাৰিব আমাৰ পৰা আপোনালোকে ল'ব পাৰিব যদি ভাল লাগিছে স্ক্ৰীনশ্বট ৰাখি পেলাই আমাক হোৱাটছএপ কৰিব আমাৰ হোৱাটছএপ নম্বৰটো হ'ল 8486154341 ভিডিঅ'টোৰ ওপৰত দি দিম আৰু কেনেকুৱা লাগিছে কমেণ্ট কৰিব যদি ভাল লাগে শ্বেয়াৰ এটা কৰি দিব এইযোৰ চাওকচোন গ্ৰে কালাৰ হ'ব কাপোৰযোৰ গ্ৰে কালাৰত হালধীয়া আৰু ৰঙা ফুলৰ বুটা ৱৰ্ক কৰা আছে মানে ফুল ডিজাইন কৰা আছে ইয়াত চাইড পাৰিটো লগাবলৈ আছে এইজনে ইয়াত পাৰিটো ডাঙৰকৈ দিয়া নাই কাপোৰযোৰ হেণ্ডমেড হয় বহুত চফ্ট হয় বহুত সকলো পাৰ্পাজত পিন্ধিব পাৰে কাৰণে মানে সুবিধাজনক হয় কাপোৰযোৰ পাৰিটো ডাঙৰকৈ কৰা নাই তাত বুটা ৱৰ্ক কৰা আছে কাপোৰযোৰ হাতেৰে সম্পূৰ্ণ হেণ্ডলুম কাপোৰ হয় মেচিন মেড কাপোৰ নহয় আপোনালোকক জনাই থওঁ মাত্ৰ 2200 টকা 2200 আমাৰ পৰা ক্ৰয় কৰিব পাৰিব আৰু আমাৰ দোকানলৈ আহি ল'লে আপোনালোকে শ্বিপিং চাৰ্জেছ এক্সট্ৰা পে' কৰিব নালাগে আমাৰ যোৰহাটত দুখন বিপণী আছে যোৰহাটৰ বিষ্ণুৰাম বৰুৱাহাটৰ সন্মুখত আছে এখন বিপণী আৰু এখন দ্বিতীয়খন বিপণী আছে আমাৰ যোৰহাটৰ বৰুৱা চাৰিআলি নিচেই কাষত বাছ কাউণ্টাৰসমূহৰ কাষত আশীৰ্বাদ চিল্ক এণ্ড জুৱেলছ নামেৰে আৰু এইখন বিষ্ণুৰাম বৰুৱাহাটৰ সন্মুখত থকা যিখন দোকান আছে লিমা হোটেল মনচুন ভোগালী জলপানৰ কাষত থাকিব ফাৰ্ষ্ট ফ্ল'ৰত আছে আপোনালোকে আমাৰ দোকানৰ হৰ্ডিং লাগি আছে দেখিবই আৰু এইটো চাওকচোন পিচ কালাৰৰ কি মৰম লগা কাপোৰ ইয়াত আপোনাৰ হালধীয়া আৰু চকলেট কালাৰৰ বুটা ৱৰ্ক কৰা আছে হালধীয়া আৰু চকলেট কালাৰ আৰু এই কাপোৰযোৰ যেতিয়া চাইড পাৰিটো লগাই দিয়া হ'ব ন আৰু দহি কৰি দিয়া হ'ব আপোনালোকৰ মনপচন্দৰ হিচাপত দহি যদি কৰি লয় বহুত মৰম লগা হ'ব কাপোৰযোৰ বহুত ধুনীয়া কালাৰ কেনেকুৱা লাগিছে কমেণ্ট কৰিব বৰ ধুনীয়া নুনি কটন আমাৰ বিপণীলৈ আহিছে চিজন সকলোৰে আহি আছে বিয়া বাৰুৰ পৰা উৎসৱ পাৰ্বণ আহি আছে আমাৰ যাৰ কাৰণে আপোনালোকে কাৰোবাক ভিডিঅ' ৰিপিট কৰিব বিচাৰে বা নিজৰ কাৰণে ল'ব বিচাৰে বা মান ধৰিবৰ কাৰণে ধুনীয়া নুনি কটন বা অফিচিয়েল ইউজৰ কাৰণে ল'ব বিচাৰে এনেকুৱা ধুনীয়া প্ৰিমিয়াম কোৱালিটি নুনি কটন বা ছেমি নুনি আমাৰ পৰা ক্ৰয় কৰিব পাৰিব ডিজাইনকেইটা একেই হয় 2200 টকা কালাৰ কম্বিনেশ্যন বেলেগ হয় বৰ ধুনীয়া কালাৰ আনকমন কালাৰ পিয়'ৰ নুনি কটন হয় হেণ্ডলুম হয় আপোনালোকে পিয়'ৰ ওচৰ পাছত তেতিয়া সূতাৰ আহবোৰ ধৰিব পাৰিব অৰিজিনেল হেণ্ডলুম নুনি কটনত সূতাৰ আহবোৰ ওলাই থাকে বহুত মৰম লগা এইটো চেম কালাৰত আমি অলৰেডি দেখালোঁ সেইকাৰণে নেদেখাওঁ 2200 টকাত আপোনালোকে ল'ব পাৰিব চেম কালাৰ 3টা পিচ আহিছে এইটো চেম কালাৰ কম্বিনেশ্যনত 4টা পিচ আহিছে এইটো যেনিবা ব্লু আৰু ৰেড আছে কালাৰ একে হয় আৰু হালধীয়া আৰু পাৰ্পল আছে এইটো পাৰ্পল আৰু হালধীয়া আছে বহুত মৰম লগা হয় কেনেকুৱা লাগিছে কমেণ্ট কৰিব আৰু বিয়াৰ সম্পূৰ্ণ বজাৰ কৰিলে আমাৰ দোকানত আপোনালোকে ল'ব পাৰিব 35% পিয়'ৰ পাটত আমাৰ এতিয়া ডিছকাউণ্ট চলি আছে 35% প্ৰত্যেকযোৰ পাটৰ কাপোৰত 35% ডিছকাউণ্ট পাব লগতে অসমীয়া গহনাত পাব আপোনালোকে 35% আৰু লগতে পাব আপোনালোকে পিয়'ৰ সোণৰ গহনা যদি আমাৰ ওচৰত অৰ্ডাৰ কৰে মেকিং চাৰ্জেছত পাব আপোনালোকে 40% ৰেহাই বা ডিছকাউণ্ট এইযোৰ চাব পাৰে দেখিছেনে লাইট ক্ৰিষ্টেল গ্ৰীণ হয় বৰ ধুনীয়া লাইট গ্ৰীণ বৰ ধুনীয়া কালাৰ ইয়াত চকলেট আৰু ৰেড কালাৰৰ বুটা ৱৰ্ক কৰা আছে অনলাইন জৰিয়তে ল'বৰ কাৰণে কাপোৰযোৰ স্ক্ৰীনশ্বট এটা ৰাখক স্ক্ৰীনশ্বট ৰাখি পেলাই আমাৰ হোৱাটছএপ নম্বৰত যোগাযোগ কৰক আপোনালোকে পে'মেণ্ট কৰক আমাৰ পে'মেণ্ট ডিটেইলছ দিম আপোনালোকৰ এড্ৰেছত আমি ছেম ডে কুৰিয়াৰ কৰি পঠিয়াম বহুত গ্ৰাহকে আমাৰ বিশ্বাসত অনলাইনত লয় আজিলৈকে কোনো ধৰণৰ বেয়া ফিডবেক পোৱা নাই আমি গ্ৰাহকক কেতিয়াও অৰিজিনেল কাপোৰটো দেখাওঁ আৰু অৰিজিনেল বস্তুটো দি পঠাওঁ ভিডিঅ'ত দেখাই কিছুমান বহুত এতিয়া মানে স্কেম হৈ আছে আপোনাৰ ভিডিঅ'ত দেখাই কিবা এটা পঠিয়াই দিয়ে বেলেগ এটা
আমাৰ ওচৰত তেনেকুৱা নহয় আপোনালোকে কাপোৰযোৰ যদি আনবক্স কৰোঁতে মানে আমাৰ যেতিয়া কুৰিয়াৰ পেকেটৰ পৰা খুলিব ভিডিঅ' ৰাখিব কাপোৰযোৰ যদি কিবা ডিফেক্ট ওলায় সেই ভিডিঅ'টো আমি ফ্ৰী অফ কষ্ট আপোনাক পে'মেণ্ট ৰিটাৰ্ণ কৰিম লগত আপোনালোকৰ যিটো ৰিটাৰ্ণ কৰাৰ কুৰিয়াৰ চাৰ্জেছ হ'ব সেইটো আমি পে' কৰিম আৰু এইটো আমি এইকাৰণে কৈছোঁ আমি জেনেৰেলি জাষ্ট এচুৰেঞ্চৰ কাৰণে আমাক আপোনালোকক কৈছোঁ কিন্তু আমি কেনেকুৱা ধৰণৰ কাপোৰ নপঠিয়াওঁ এনেকুৱা বিশ্বাস ৰাখিব এইবোৰ দেখিছেনে ছেইম কালাৰত আছে এইটো অলৰেডি দেখুওৱা হ'ল কাৰণে মই মেলি নেদেখাওঁ 2200 টকাত নুনি কটনৰ প্ৰিমিয়াম কোৱালিটি নুনি কটনৰ বহুত যোৰা আছে এইকেইটা হ'ব 2200 টকা এইযোৰ মই মেলি দেখাইছোঁ লাইট লেভেণ্ডাৰ কালাৰ বহুত মৰম লগা হয় আজি গ্ৰাহক নাই এই সময়ত বহুত গৰম চলি আছে যে ভাবিলোঁ আপোনালোকক ভিডিঅ' দেখাই দিম ভিডিঅ' এটা বনাই কাপোৰযোৰ আছিলে ষ্টকত মই ভিডিঅ' কৰি দেখাই দিম যদি ইউটিউবত চাই আছে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি ফেচবুক পেজটোত চাই আছে ফেচবুক পেজটো ফ'ল' কৰি আহিব মানে যিসকলে ফ'ল' কৰি থাকে পায়ে যায় কিছুমান আমাৰ ভিডিঅ' শ্বেয়াৰ কৰা নতুন ফ'ল' নাই আমাৰ ভিউ বহুত আহে আপোনাৰ লাখলৈকে আহে এটা ভিডিঅ' কিন্তু আপোনাৰ কি হয় সেইটো হিচাপত ছাবস্ক্ৰাইবাৰ্ছ বা ফ'ল'ৱাৰ্ছ নাবাঢ়ে সেইকাৰণে কওঁ যদি ভিডিঅ'টো চাই আপোনালোকে নতুন নতুন কালেকশ্যন আপডেট পাই থাকিব বা পেজটো ফ'ল' কৰি ৰাখিব এতিয়া দেখাম আপোনালোকক 2200 টকাত এতিয়া দেখালোঁ আপোনালোকক 1800 টকা কেইযোৰমান নুনি কটন 1800 1800 টকা বহুতে ক'ব যে নুনি কটন 2200 টকা বেছিকৈ লৈছে কিন্তু সেইযোৰ কাপোৰৰ লগত এইযোৰ ফুলৰ কোৱালিটি একেই হয় কোৱালিটি ডিফাৰেঞ্চ নাই কিন্তু আপোনাৰ ফুলটো কম আছে সেইকাৰণে দামৰ পাৰ্থক্য পাব আমি কেতিয়া বেয়া কোৱালিটি দিওঁ এইবোৰ 1800 টকা 1800 টকাত ল'ব পাৰিব আৰু শ্বিপিং চাৰ্জেছ এক্সট্ৰা হ'ব দেখিছেনে কিমান ধুনীয়া কালাৰ মেৰুন কালাৰ ডুৱেল শ্বেডত থাকিব ইয়াত বেবী পিংক আৰু হালধীয়া য়েল্ল' দুটা কালাৰ কম্বিনেশ্যনত কাপোৰযোৰ বোৱা আছে বোৱানীগৰাকীয়ে এইটো চব কালাৰটো কি মৰম লগাই কালাৰ 1800 টকা 1800ত ল'ব পাৰিব এইযোৰ নুনি কটন এইবোৰ ছাইড পাৰি লগাবলৈ আছে দহি কৰিবলৈ আছে সম্পূৰ্ণ কৰাৰ পিছত আৰু এটা ধুনীয়া ফটোটো মানে কাপোৰটো বহুত মৰম লগা হৈ তুলিব 1800 টকা ল'ব অকল চাদৰকেইখন মেলি দেখাইছোঁ 1800 গ্ৰেট পিংক কালাৰ আছে এইযোৰ চব কি ধুনীয়া কালাৰ কম্বিনেশ্যন এই কালাৰটো সকলোৰে মৰমৰ সকলোৱে ভাল পায় গ্ৰেট পিংক এণ্ড য়েল্ল' কালাৰ কম্বিনেশ্যনত কাপোৰযোৰ প্ৰস্তুত কৰা হৈছে পিয়'ৰ মাটিশালত বোৱা নুনি কটন হ'ব মাত্ৰ 1800 টকাত আপোনালোকে আমাৰ পৰা ক্ৰয় কৰিব পাৰিব 1800 আৰু আমাৰ পাটৰ কাপোৰ আৰু অসমীয়া গহনা প্ৰত্যেকটো পাটৰ কাপোৰ আৰু অসমীয়া গহনা 35% ডিছকাউণ্ট চলি আছে আপোনালোকে বিয়াৰ সম্পূৰ্ণ বজাৰ কৰিবলৈ আহক ধুনীয়া ধুনীয়া কালেকশ্যনৰ পাব এভেইলেবল অসমীয়া গহনা যেনেকুৱা ধৰণৰ বিচাৰে কেঁচা সোণ গ'ল্ড পলিচ কৰা সকলো ধৰণৰ গহনা পাব 1000ৰ তলৰ পৰা আমাৰ অসমীয়া গহনা বৰ্তমান এভেইলেবল আছে আপটো আপুনি যিমান দামৰলৈকে লয় পিয়'ৰ গ'ল্ডতো অসমীয়া গহনা প্ৰস্তুত কৰোঁ এযোৰো 1800 টকা আপোনালোকে ল'ব পাৰিব 1800 অনলি 1800 1800 1800 টকা খৰখেদাকৈ দেখাইছোঁ নহ'লে ভিডিঅ'টো বহুত দীঘলীয়া হৈ পৰিব অলৰেডি দীঘলীয়া হ'লেই এযোৰ ছিম ডিজাইনত 1800 টকা চাদৰখন দেখাইছোঁ মাজত গোটেই মেখেলা ব্লাউজ পিচ চাইড কৰি সকলো কাপোৰযোৰত থাকিব বা এভেইলেবল আছে লাইট অৰেঞ্জ কালাৰত এইটো নুনি কটন বৰ ধুনীয়া মৰম লগা 1800 টকাত আপোনালোকে ল'ব পাৰিব এইযোৰ এইটো চাওকচোন কালাৰটো কি মৰম লগা কালাৰ ডুৱেল শ্বেডত হ'ব গ্ৰীণ এণ্ড য়েল্ল' দুটা চাইনিং আহি থাকিব কাপোৰযোৰ বেছ কালাৰটো য়েল্ল' কিন্তু য়েল্ল' কালাৰৰ চাইনিং থাকিব কাপোৰযোৰ বৰ মৰম লগা কালাৰ পেৰট গ্ৰীণ টাইপৰ পেৰট গ্ৰীণেই হয় অলপ পাতলি আপোনালোকে ভিডিঅ'টো ধৰিব পাৰিছে চাগে পিংক আৰু য়েল্ল' কালাৰ ফুল আছে একে কালাৰ দুটা পিচ এভেইলেবল আছে 1800 টকা ৱাইন কালাৰ এযোৰ আপোনাৰ কটন নুনি ইয়াৰ ব্লাউজ পিচটো ব্লেক কালাৰ থাকিব ইয়াৰ ফুলৰ ৰং হ'ব হালধীয়া আৰু চিলভাৰ গুণা ৱৰ্ক কৰা আছে ইয়াৰ ব্লাউজ পিচটো ব্লেক কালাৰ থাকিব কাৰণ ব্লাউজ পিচটো নুনি কটনত নুনি মৰা নাথাকে ইয়াৰ বেছ দীঘলৰ কালাৰটো যিটো ব্লেক আছে সেইকাৰণে কাপোৰযোৰ ব্লেক হ'ব
এইটো লাইট অৰেঞ্জত এই নুনি কটন যোৰা মূল্য হ'ব মাত্ৰ 1800 টকা আমাৰ হোৱাটছএপ নম্বৰটো আকৌ কৈ দিছোঁ আমাৰ হোৱাটছএপ নম্বৰটো হ'ল 8486154341 আৰু দোকানৰ এটা যোৰহাটৰ বিষ্ণুৰাম বৰুৱালৰ সন্মুখত আছে লিমা হোটেল মনচুন ভোগালী জলপানৰ কাষত পাৰ্কিঙৰ বিশেষ সুবিধা আছে অভাৰব্ৰিজ আছে তাৰ তলতে আপোনাক গাড়ী ৰাখি পেলাই কাপোৰ ক্ৰয় কৰিব পাৰিব দেখিছেনে এইবোৰ নুনি কটন মাত্ৰ 1800 টকা আৰু এখন আছে যোৰহাটৰ বৰুৱা চাৰিআলি 5 কাউণ্টাৰখনৰ কাষত আপোনাৰ আশীৰ্বাদ চিল্ক এণ্ড জুৱেলছ আজি আমি ভিডিঅ' কৰিছোঁ যোৰহাটৰ বিষ্ণুৰাম বৰুৱালৰ সন্মুখত আৰু দোকানখনত ধন্যবাদ আৰু ভিডিঅ'টো আমাৰ চাই থকাৰ কাৰণে যদি ভাল লাগিলে কাপোৰ কালেকশ্যনখিনি কমেণ্ট এটা কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি থৈ যাব বুলি আশা কৰোঁ থেংক ইউ